আজি আমি আলোচনা কৰিম মুস্তাক আলী ট্ৰফিৰ বিষয়ে, যিটো বিষয়ে সাধাৰণতে খুব কম আলোচনা কৰা হয়। কিছু লোকে হয়তো গমেই নাপায় মুস্তাক আলী ট্ৰফি কি হয়। আচলতে সঁচা কথা ক'বলৈ গ'লে তেওঁলোকৰ গাত কোনো দোষ নাই। আমি ইউটিউবাৰবিলাকে সাধাৰণতে IPL, ৱৰ্ল্ড কাপ, ওৱান-ডে মেচৰ বিষয়ে আলোচনা কৰোঁ। মুস্তাক আলী ট্ৰফিৰ দৰে সৰু ফৰ্মেটবিলাকৰ বিষয়ে আলোচনা নকৰোঁ। কিন্তু IPL, ৱৰ্ল্ড কাপ, ওৱান-ডে মেচবিলাকত যিমান গুৰুত্ব দিওঁ, ঠিক সেইদৰে মুস্তাক আলী ট্ৰফিকো সিমানেই গুৰুত্ব দিব লাগে। কিয়নো মুস্তাক আলী ট্ৰফিৰ পৰাই খেলুৱৈসকলে IPL খেলিবলৈ সুবিধা পায় আৰু IPLত ভাল প্ৰদৰ্শন কৰিলে ইণ্টাৰনেশ্যনেল খেল খেলিবলৈ সুযোগ পায়। মুস্তাক আলী ট্ৰফি খেলিবলৈ অসমৰ পৰাও দল পঠিওৱা হয় আৰু অসম সন্তান ৰিয়ান পৰাগেও মুস্তাক আলী ট্ৰফিৰ পৰাই IPL খেলিবলৈ সুবিধা পাইছিল। এতিয়া আপোনালোকে নিশ্চয় বুজি পালে যে মুস্তাক আলী ট্ৰফি কিমান গুৰুত্বপূৰ্ণ এটা T20 ফৰ্মেট হয়। কিন্তু ইয়াৰ বিষয়ে আৰু আলোচনা কৰিবলগীয়া আছে। যদি আপোনালোকে বিচাৰে নেক্সট ভিডিঅ'টোত আমি আলোচনা কৰিম মুস্তাক আলী ট্ৰফি খেলিবলৈ কেনেকৈ সুযোগ পাব। কাৰণ মুস্তাক আলী ট্ৰফিটো আপুনি ডাইৰেক্ট অংশগ্ৰহণ কৰিব নোৱাৰে, ইয়াত কিছুমান নিয়ম আছে। আৰু এই বছৰ মুস্তাক আলী ট্ৰফিৰ বাবে অসমৰ দল ঘোষণা কৰা হ'ল, য'ত ৰিয়ান পৰাগে ভাইচ কেপ্টেইন হিচাপে থাকিব আৰু লগতে মুস্তাক আলী ট্ৰফি খেলি খেলুৱৈসকলে কিমান টকা উপাৰ্জন কৰে তাৰ বিষয়ে ইয়াৰ পিছৰ ভিডিঅ'টোত আলোচনা কৰা হ'ব। যদি আপোনালোকে ভিডিঅ' চাই ভাল পালে তেতিয়াহ'লে এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটোলৈ প্ৰথমবাৰ আহিছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।